নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেলটিলৈ। বন্ধুসকল, আপোনালোকে বাৰু জানেনে চন্দ্ৰত মাটি ক্ৰয় কৰা প্ৰথমজন ভাৰতীয় ব্যক্তি কোন আছিল? চন্দ্ৰৰ বুকুত মাটি ক্ৰয় কৰা প্ৰথমজন ব্যক্তি আছিল সুশান্ত সিং। বন্ধুসকল, তেওঁ যদিও বলিউড তাৰকা আছিল, কিন্তু তেওঁৰ চখ কিছুমান বেলেগ ধৰণৰ আছিল। সুশান্ত সিঙে মহাকাশৰ প্ৰতি যথেষ্ট আকৰ্ষিত আছিল আৰু তেওঁ নিজাববীয়াকৈ এটা ডাঙৰ টেলিস্কোপো ক্ৰয় কৰিছিল। তেওঁ জীৱিত কালত দুবাৰকৈ নাছাও ভ্ৰমণ কৰিছিল। বন্ধুসকল, আপোনালোকে বাৰু জানেনে আমাৰ সমগ্ৰ বিশ্বত কেৱল নিউজ পেপাৰ বনাবৰ বাবে কিমান গছ দিনটোত কটা হয়? আপোনালোকক জনাই থওঁ যে কেৱল নিউজ পেপাৰ বনাবৰ বাবে সমগ্ৰ বিশ্বত দিনটোত 4 লাখতকৈ অধিক গছ কটা হয়। সঁচাকৈ বৰ্তমান বিশ্বত এতিয়া ডাঙৰ সমস্যাৰ বিষয় হৈ পৰিছে। বন্ধুসকল, আপোনালোকে বাৰু জানেনে লকডাউনৰ পূৰ্বে সমগ্ৰ বিশ্বত প্ৰায় দিনটোৰ ভিতৰত 50 জন লোকে ছুইচাইড কৰে, কিন্তু বৰ্তমান লকডাউনৰ পিছত সমগ্ৰ বিশ্বত দিনটোত প্ৰায় 300 জনৰ অধিক লোকে ছুইচাইড কৰিবলৈ লৈছে। বন্ধুসকল, আমাৰ পৃথিৱীখনত বহুতো ধৰণৰ টান কাম আছে। তাৰে ভিতৰত ডাঙৰ ডাঙৰ বিল্ডিংসমূহত গ্লাছ চফা কৰাটো এটা যথেষ্ট টান কাম। গ্লাছ চফা কৰা কৰ্মচাৰীসকলে কেৱল এডাল ছেফটি হাৰ্নেছৰ জৰিয়তেই এই গ্লাছসমূহ চফা কৰি থকা দেখা যায়। আপোনালোকক এই কামটো কৰিবলৈ দিলে আপোনালোকে কৰিব নে নকৰে আমাক নিশ্চয় কমেণ্ট কৰি জনাব। বন্ধুসকল, কাৰেণ্ট ভাল কৰা কৰ্মচাৰীসকলেও নিজৰ জীৱনটোক তুচ্ছ কৰি আমাৰ বাবে সেৱা আগবঢ়ায়। কাৰেণ্ট ভাল কৰা ব্যক্তিসকলৰ জীৱনত যিকোনো সময়তে বিপদ নামি আহিব পাৰে। এই কৰ্মচাৰীসকলে এনেকুৱা জেগাত কাম কৰি থাকে য'ত কাম কৰাটো বাদেই আমাৰ ভাবিবলৈও ভয় লাগে। বন্ধুসকল, আমি সকলোৱে হয়তো ফাইটাৰ প্লেনৰ কথা শুনিছোঁ বা বহুতে দেখিছেও। আপোনালোকে জানেনে এখন ফাইটাৰ প্লেন 2 ঘণ্টা সময় আকাশমাৰ্গত উৰিলে কিমান ফিউলৰ প্ৰয়োজন হয়? এখন ফাইটাৰ প্লেন 2 ঘণ্টা সময় আকাশত উৰিলে ইমান ফিউলৰ প্ৰয়োজন হয় যে আমি এখন গাড়ী বা মটৰ চাইকেলে সমগ্ৰ বিশ্বখন এপাক ঘূৰিব পাৰিম। গতিকে আপোনালোকে ভাবি চাওক, এখন ফাইটাৰ প্লেন উৰিবলৈ হ'লে কিমান ফিউলৰ প্ৰয়োজন হয়। বন্ধুসকল, যদিহে আমাৰ ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।